ৰূপাঞ্জলি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি টেঙেচি টেঙাৰ লগত মাছ বনাম, সেয়েহে এয়া মই টেঙেচি টেঙা লৈছোঁ আৰু এইখিনি এতিয়া মই এয়া উতলিবলৈ দিম, গৰম পানীত বইল হ'ব দিম। এয়া আমাৰ টেঙেচি টেঙাখিনি ধুনীয়াকৈ উতলিছে। আৰু এয়া মই ৰৌ মাছ লৈছোঁ, ডাঙৰ ৰৌ মাছ। আৰু এতিয়া মই মাছখিনি ভাজি ল'ম। তো আপোনালোকে ৰেচিপিটো শেষলৈ চাব বুলি আশা কৰিলোঁ। এয়া মই এতিয়া ধুনীয়াকৈ মাছখিনি ভাজি আছোঁ। আৰু এইখিনি মাছ ভাজা হৈ গ'ল। আৰু এতিয়া মই এয়া আগতীয়াকৈ আলুখিনি বইল কৰি লৈছিলোঁ, এইখিনি এতিয়া মই দি দিছোঁ। আৰু এতিয়া মই এয়া আঞ্জাখিনিত মাছ কেইপিচমান দি দিছোঁ। এতিয়া আমাৰ এয়া টেঙেচি টেঙাৰ লগত বনোৱা ৰৌ মাছৰ আঞ্জা প্ৰায় হৈ গ'ল আৰু বেছি টাইম নালাগে আৰু খাবলৈ বহুতেই বেছি সোৱাদ হয়। আৰু এয়া টেষ্টি ৰৌ মাছৰ লগত বনোৱা টেঙেচি টেঙাৰ আঞ্জা ৰেডি হৈ গ'ল। ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ।